ৰাতিপুৱা 9টামান বজাত এই পশ্চিম ভাদ্ৰা গাঁৱত আবু দাবুতৰ ল'ৰা আবু ৰায়হান মানে 9টামান বাজিছে তাতে মাক দেউতাতো কামত গৈছে ছোৱালী আছে তাক লৈ ঘৰত আৰু কি ভাত খাই আছে খোৱাৰ পিছত এই ল'ৰাটো ইফালে আহিছে আহাতে ইহঁতৰ ভাত খাই আছে ইহঁতো আৰু নাজানে আহি চাইছে আপোনালোকে পিছফালে যিটো পাকাৰটো আছে তাতে পাকাৰত পৰি 9টামান বজাত ল'ৰাটো ঢুকালে বয়স কিমান মান বয়স আপোনাৰ 2.5 বছৰমান হ'ব দেউতাকটো ঘৰ নাছিলে দেউতাকটো নাছিলে কাম কৰে হাজিৰা কাম কৰি খায় দাদাকে উঠাইছিলে নাই এতিয়া তাই মেডিকেলত আছে পিছত আমি গ'লো নাই এতিয়া বঙাইগাঁও লৈ যাই আছে আৰক্ষী প্ৰশাসনে মেডিকেল কৰিব পষ্টমৰ্টেম কৰাৰ পিছতহে ঘৰত আনিব আৰক্ষী প্ৰশাসন আহিছিলে আহিছিলে ফটো চটো লৈ গ'লে